হেল্ল' এভৰিৱান, হঠাৎ মই ঘৰত আহিলোঁ তিনিচুকীয়া আৰু আহিয়ে পকৰি বনাইছে। এইবিলাক দি চাহ খালোঁ। তাৰপিছত আৰু ভিডিঅ' কৰা নহ'ল, একদম ৰাতিপুৱা কৰিলোঁ। আনায়া ৰাতিপুৱা তাই উঠিয়েই পাউডাৰটো লৈ নিজৰ গাত লগাই আছে আৰু কি যে কৰে ইয়াত আহিলে কি ক'ম, মানে এইবিলাক লুকাই থ'ব লগা হৈছে তাইৰ কাৰণে। তাইৰ লগত খেলি ভাবিলোঁ অলপ ওলাই যাওঁ বাহিৰত, ৰ'দ উঠিছে। তাৰপিছত এয়া পথাৰলৈ গ'লোঁ চাবৰ কাৰণে, ভাল লাগে এইবিলাক চালে। তাৰপিছত এয়া আহি চালোঁ কি কৰা তুমি আৰু ভালকে থাকিব নোৱাৰা নেকি? ইয়াত যে কোনো সেইটো কাৰণে পুৰা মানে দাদু ক'ত আৰু য'তে পাইছে ত'তে লগাইছে। কি ক'ম মানে তাই এইবিলাক উৎপাত। পথাৰত আহিও লগাইছে, গছত লগাইছে, বাখত লগাইছে, যি পাৰিছে মানে চবতে লগাইছে। তাৰপিছত এয়া হৈছে আমাৰ বেলি ফুল লগাইছে খেতিত, কিন্তু বেলি ফুলটো খেতিত যোৱা নাই, এইটো এটাকে লগাইছে যে সেইটোৱে দেখালোঁ আপোনালোকক, গোটেইখিনি দেখুওৱা নহ'ল বাৰু। আৰু ইমান ধুনীয়াকৈ হৈছে এটা গছতে, মানে এটা ছিংগলকৈ লগাইছিলে সেইটো দেখালোঁ। বহুত ভাল লাগিছে ফুলবিলাক, ইমান ধুনীয়াকৈ হৈছে। আৰু ইয়াৰ কি চব্জি হয় কোনে ক'ব পাৰিব, কমেণ্ট কৰিবচোন। এইটো হয় আৰু আমাৰ গাই দুজনীকো দেখালোঁ আপোনালোকক। আৰু চাওকচোন আনায়া তাৰ মাহীৰ লগত ৰাতিপুৱাতে উঠি কি কৰিছে এইবিলাক। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ফেচবুকত হ'লে ফ'ল' কৰি দিব।